হেল্ল' এভৰিৱান, জোনবিন চানীৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কি ৰান্ধিছোঁ চাওঁ আহক। পিঠা এটা বনাবলৈ লৈছোঁ। মচুৰ দালি মই পাতত দিম। পাতকেইখিলা মই জুইত অকণমান সেকি ল'লোঁ, জুইত মানে গেছৰ জুইত। এতিয়া ইয়াত মই দাইল দিম। মচুৰ দালিখিনি মই অলপেই তিয়াই থৈছিলোঁ। তিয়াই থোৱাৰ পাছত মই এতিয়া এইখিনি ধুনীয়াকৈ ইয়াত মই কেঁচা জলকীয়া দুটা দিছোঁ। আৰু মই ইয়াত নিমখ অকণ দি দিছোঁ। নিমখখিনি অকণমান মিলাই দিছোঁ। তাৰপিছত ধুনীয়াকৈ মই এইখিনি এতিয়া পাতত মেৰিয়াম। এনেকৈ মেৰিয়াই যাম। এতিয়া কলৰে এনেকুৱা এডালে ধুনীয়াকৈ বান্ধিম। ভালকৈ বান্ধি দিব আকৌ। মই ধুনীয়াকৈ বান্ধিম। মই কেৰাহীত পানী গৰম কৰিছোঁ। মই এতিয়া সেইখিনি ধুনীয়াকৈ আকৌ ইয়াত পেটত এডাল বান্ধি দিওঁ, হয়তো হেৰি হৈ যাব পাৰে। ইয়াত মই পানীখিনি গৰম হ'বলৈ দি থৈছোঁ। গৰম হৈ আছে, উতলা নাই কিন্তু। মই ইয়াত এইটো এতিয়া এনেকৈ বহুৱাই দিম। আকৌ মই এখন ঢাকি দিম। চিকেন বনাবলৈ লৈছোঁ। কেৰাহীত মই তেল দিছোঁ। গৰম হৈছে, মই তেজপাত দুখিলা দিছোঁ। আৰু ইয়াত মই চেনি এচামুচ দিছোঁ। এতিয়া ইয়াত মই পিঁয়াজ দি দিছোঁ। ইয়াত এতিয়া মই আদা নহৰু দি দিছোঁ। আদা নহৰু ভালকৈ ভাজ খোৱাৰ পাছত মই এতিয়া ইয়াত চিকেনখিনি দি দিম। চিকেনখিনি হালধি আৰু নিমখ অকণমান আৰু তেল অকণমান দি মই মেৰিনেট কৰি থৈছিলোঁ। এতিয়া এইখিনি মই ভালকৈ লৰাই দিম। মাংস সকলোৱে বনায় আৰু মই মাংস ৰেচিপি আগতে দিও থৈছোঁ। তথাপি সদায় অলপ বেলেগ বেলেগ ধৰণে বনাবলৈ মন যায়। আপোনালোকেও নিশ্চয় বনায়। ইয়াত এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিম। হালধি অলপমান দি দিম। আগতে দিছিলে অৱশ্যে।
জিৰা অলপ দিম, ধনিয়া অলপ দি দিম, আৰু মিট মছলা অলপ দিছোঁ। মিট মছলা অৱশ্যে অকণ বেছিয়ে পৰিলে, পিছত দিম বুলি ভাবিছিলোঁ, একেবাৰে দিয়াটো হৈ গ'ল আৰু। এতিয়া অকণমান কালাৰ দি দিম, কাশ্মীৰী ৰেড চিলি। এতিয়া আকৌ লৰাই দিম। এতিয়া মই অলপ ঢাকি দিম। এতিয়া মই দাইল পাতত দিছিলোঁ যে, এইটো হৈছে আৰু অলপ বাকী আছে। মই চাবলৈ লৈছোঁ মাংসখিনি। এয়া মাংসৰ পৰা তেল এৰিছে আৰু। এতিয়া ইয়াত মই বিলাহী আৰু আলু দি দিম। আলু কেইটুকুৰা দি দিছোঁ। চাব আপোনালোকে, বিলাহী ধুনীয়াকৈ গলি যাব। এতিয়া পুনৰ এইটো মই ঢাকি দিম। 5 মিনিটমান বনোৱাৰ পাছত চাইছোঁ, এয়া বিলাহী গলি নাই চব। বিলাহী সম্পূৰ্ণ হ'ল, কাৰণ অলপ গ্ৰেভি লাগিবৰ কাৰণে মই এতিয়া অকণমান পানী দি দিম। চাবলৈ লৈছোঁ, এয়া পানী শেষ হৈছে আৰু। মই ইয়াত এতিয়া কেঁচা পিঁয়াজ দি দিম। এইকেইটা পিঁয়াজ দি দিছোঁ মই, এইকেইটা ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰকৈ কাটি। এতিয়া ইয়াত মই গৰম মছলা অলপ দি দিম। আৰু লাষ্টত মই কচুৰি মেথি অলপ দি দিম। এয়া মোৰ চিকেন বনাই হৈ গ'ল। এয়া মই পিঁয়াজ আৰু বিলাহী কাটি থৈছোঁ। এয়া অমিতা দেখিছে, অমিতা দালি বনাইছিলোঁ, আৰু দুটুকুৰা বোলো মই চাটনিকে বনাওঁ। চাটনি মানে চালাড আৰু। এতিয়া মই, আপোনালোকে অমিতা চালাড খাইছে নাই বাৰু? খাবচোন বনাই। মই এনেকৈ এই ৰুকনিখনত ৰুকি দিম, এনেকৈ ধুনীয়াকৈ। এয়া চাওক, এনেকৈ মিহি হৈছে। এনেকৈ মই ৰুকি পিনি চালাড বনাম। পাতত দিয়া মোৰ এয়া হৈ গ'ল। মই এতিয়া বেলেগ এটা বাচনলৈ এইখিনি আনি ল'ম। নিমখ আগতে অকণমান দিছিলোঁ যদিও এতিয়া আকৌ অকণমান দিম। আৰু ইয়াত মই পদিনা, মানে ধনিয়া শেষ হ'ল, সেইকাৰণে পদিনা অকণমান দি দিম। ধুনীয়াকৈ এনেকৈ গোটেইখিনি আপোনালোকে মিক্স কৰি পেলাব। মই জলকীয়াও 2টা দি দিছোঁ। আপোনালোকে ইয়াত বিলাহীও দিব পাৰে, বা জ্বলা বেছিকৈ দিও খাব পাৰে। মোৰ অৱশ্যে ভোট জলকীয়া আচাৰ দিয়া আচাৰত আছেই, মানে জ্বলা খোৱা কম কাৰণে মই এই জ্বলা 2টাকে দিছোঁ। আপোনালোকে যদি খোৱা নাই, খাই চাবচোন। পাতত দিয়া দাইল খাবলৈ বৰ ধুনীয়া হয়। এয়া মোৰ এতিয়া হৈ গ'ল। ভাতৰ লগত এচামুচ এচামুচ খাওকহে আৰু। পাতত দিয়া দাইলৰ পিটিকা
আৰু এয়া অমিতা চালাড, অমিতা বিলাহী পিঁয়াজ, আৰু এয়া এটুকুৰা নেমু, এয়া অমিতা দাইল, আৰু এয়া চিকেন আৰু আলু। এইখন থালি মই আজি বনাইছিলোঁ। মা দেউতা আহিছে, মা দেউতাৰ কাৰণে দুপৰীয়া সাজত স্পেচিয়েল হিচাপে মই এই থালিখন বনালোঁ। আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। বাই।